হালেলুয়া 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 দ্য এপষ্টেল চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'খনত আলোচনা কৰিম কিয় আমাৰ প্ৰভু যীশু খ্ৰীষ্টই নিজৰ মানুহক বিপদৰ সময়ত বা সমস্যাৰ পৰা নবচায়। আমি যেতিয়া পবিত্ৰ পুস্তক পঢ়োঁ, পাচনিবিলাকৰ কৰ্ম 6 অধ্যায় 7 পদৰ পৰা পঢ়ি গ'লে আমি তাত ষ্টেফেন নামৰ এজন বিশ্বাসী ভাইৰ বিষয়ে গম পাওঁ। ষ্টেফেন সেইজনে আছিল যোন প্ৰভু যীশুৰ কাৰণে প্ৰথম শ্বহীদ হ'ল। যেতিয়া ষ্টেফেনক মানুহবোৰে শিল দলিয়াই মাৰি আছিল, তেতিয়া সি যীশুক বচোৱাবৰ কাৰণে প্ৰাৰ্থনা কৰিছিল, কিন্তু যীশুৱে তাক নবচালে। ঠিক তেনেধৰণে 70 এদিত জেৰুচালেম জ্বলাই দিয়া হ'ল, লগতে বহুত বিশ্বাসীক মাৰি পেলোৱা হ'ল। থুমাই যেতিয়া আমাৰ ভাৰতত আহিলে, তাকো দৰাই দৰাই মাৰি দিয়া হ'ল। 1912 চনত টাইটেনিক জাহাজৰ মালিকে এষাৰ কথা কৈ পেলালে, ঈশ্বৰ স্বয়ং আহিলেও এই জাহাজখন ডুবাব নোৱাৰে। কিন্তু টাইটেনিকৰ অৱস্থা কি হ'ল চবেই জানে। যদি নাজানে তেনেহ'লে পাছত ইণ্টাৰনেটৰ পৰা চাই ল'ব। বহুত বছৰ ধৰি জাহাজখন ডুবাব পৰা বিচাৰিও নাপালে, লগতে হেজাৰ হেজাৰ মানুহৰ মৃতদেহ আজিলৈকে উলিয়াব নোৱাৰিলে। কিন্তু সেই পাপী প্ৰাণীবিলাকৰ মাজত এজন পাষ্টৰ, যাৰ নাম পাষ্টৰ জন হাৰ্বাৰো উপস্থিত আছিলে। সেই পাষ্টৰজনে একেবাৰে শেষলৈকে শুভবাৰ্তা প্ৰচাৰ কৰিলে, কিন্তু অৱশেষত সেই পাষ্টৰজনো টাইটেনিকৰ লগত ডুবি গ'ল আৰু শ্বহীদ হৈ গ'ল। ঠিক তেনেধৰণে চিৰিয়াত খ্ৰীষ্টানবোৰৰ হত্যা, উৰিষ্যাত পাষ্টৰ গ্ৰাম ষ্টেনৰ হত্যা আৰু বিভিন্ন বিশ্বাসীসকল যীশুখ্ৰীষ্টৰ কাৰণে হেৰুৱাবলগীয়া হ'ল। যীশুৱে নিজৰ মানুহক মৃত্যু মুখত এৰি দিয়ে। এনে নহয়, যদি পবিত্ৰ পুস্তক সম্পূৰ্ণকে পঢ়ে, তাত চাব প্ৰভুৱে বহুতো সময়ত নিজৰ দাসবোৰক ৰক্ষাও কৰিছিল, যেনে নোৱাক বানপানীৰ পৰা, লুতক চদম আৰু গোমৰাৰ পৰা, দাউদক চলৰ পৰা, জোনাক মাছৰ পেটৰ পৰা, দানিয়ালক সিংহৰ পৰা, পাচনি জোহনক গৰম তেলৰ কেৰাহীৰ পৰা, আৰু তেনেকুৱা বহুবাৰ প্ৰভু যীশুৱে নিজৰ লোকসকলক বচাইছে। বহুবাৰ যীশুৰ শিষ্যসকলক পুৰোহিতসকলে মাৰিবলৈ পৰিকল্পনা বনাইছিল, কিন্তু তেওঁলোকক সিহঁতে একো কৰিব পৰা নাছিল, কাৰণ সিহঁতৰ মৃত্যু সময় অহা নাছিল। চাওক, আপুনি যদি এজন প্ৰকৃত খ্ৰীষ্টান হয়, আপুনি মৃত্যুক ভয় নকৰিব, কিয়নো মৃত্যু চবৰে এদিন নহয় এদিন হ'বই। আজি নহ'লে কালি মৃত্যু চবৰ ওচৰত আহিবই। যদি আপুনি মৃত্যুক ভয় কৰে, তেনেহ'লে আপুনি খ্ৰীষ্টান নহয়। আপোনাৰ বিশ্বাস এনেকুৱা হ'ব লাগে যে আজি যদি মোৰ অকস্মাতে মৃত্যু হয়, তেনেহ'লে মোৰ বিশ্বাস আছে মই স্বৰ্গত যাম। সেইকাৰণে সেই খ্ৰীষ্টানসকল, প্ৰভুৱে কৈছে, ময়ে তেওঁ, মোৰ বাহিৰে আন কোনো দেৱতা নাই। ময়ে মাৰোঁ, ময়ে জীয়াওঁ, ময়ে ঘাও লগোৱাওঁ, ময়ে সুস্থ কৰোঁ, মোৰ বাহিৰে উদ্ধাৰ কৰোঁতা কোনো নাই। দ্বিতীয় বিৱৰণ 32 অধ্যায় 39 পদ। আৰু যদি খ্ৰীষ্টান হোৱাৰ কাৰণে বা প্ৰচাৰৰ কাৰণে মৰে, তেনেহ'লে আপুনি ভয় নাখাব, কিয়নো সেই সময়ত আপোনাক পবিত্ৰ আত্মাই সহায় কৰিব, আপোনাক একো দুখ নহ'ব। ষ্টেফেনক যেতিয়া সেই মানুহবোৰে শিল দলিয়াই দলিয়াই মাৰি আছিল, সেই সময়ত ষ্টেফেনৰ ভিতৰত পবিত্ৰ আত্মা আছিলে, আৰু পবিত্ৰ আত্মাই ষ্টেফেনক দুখ পাব দিয়া নাছিলে। আৰু অৱশেষত ষ্টেফেনে আৰামকে নিজৰ প্ৰাণ স্বৰ্গৰ ফালে চাই ত্যাগ দিলে। পাচনি কৰ্ম 7 অধ্যায় 54 পদ। এই কথা শুনি মহাসভাৰ সদস্যসকলৰ হৃদয় ষ্টেফেনৰ প্ৰতি খঙত জ্বলি উঠিল আৰু দাঁত গৰজিলে। কিন্তু তেওঁ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ স্বৰ্গৰ ফালে একেথৰে চাই ঈশ্বৰৰ মহিমা দেখিলে। তেওঁ যীশুক ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিলে। ষ্টেফেনে ক'লে, চাওক, মই স্বৰ্গ দুৱাৰ মুকলি হোৱা আৰু মানুহৰ পুত্ৰক ঈশ্বৰৰ সোঁফালে থিয় হৈ থকা দেখিছোঁ। তেওঁলোকে শিল দলিয়াই থাকোঁতে তেওঁ প্ৰভুক স্মৰণ কৰি ক'লে, হে প্ৰভু যীশু, মোৰ আত্মা গ্ৰহণ কৰক। ষ্টেফেনে মৃত্যু সময়ত প্ৰভু যীশু খ্ৰীষ্টক দেখি পাইছিলে আৰু তেওঁৰ লগত পবিত্ৰ আত্মাও আছিলে। সেইকাৰণে সি ভয় নাখালে আৰু শিল দলিয়া সময়ত দুখো নোপোৱাকৈ নিশ্চিন্ত মনেৰে আত্মা ত্যাগ দি স্বৰ্গত সোমালে। পবিত্ৰ পুস্তকত প্ৰভু যীশুৱে কৈছে, তেওঁলোকে যদি মোকে তাড়না কৰিলে, তেন্তে তোমালোককো তাড়না কৰিব। যীশু ঈশ্বৰৰ পুত্ৰ হোৱা স্বত্বেও দুখ ভোগ কৰিছিল আৰু তাৰ মাজতে বাধ্যতা হ'বলৈ শিক্ষা পালে। সেইবাবে যীশুৱে মহাপুৰোহিত ৰূপে পূৰ্ণ সিদ্ধতা লাভ কৰিলে, আৰু সেয়ে তেওঁ বাধ্য হোৱা সকলোৰে কাৰণে অনন্ত পৰিত্ৰাণৰ পাঠ হ'ল। আপুনি জানেই, প্ৰভুৱে মোৰ আৰু আপোনাৰ কাৰণে দুখ পাইছিলে, যতনাও পাইছিলে। গতিকে খ্ৰীষ্ট লোকসকলে মাজে মাজে যতনাও পাব, কষ্টও পাব, কিন্তু ভয় নকৰিব। যদি আপোনাৰ তেজ বা খ্ৰীষ্টান মানুহৰ তেজ কোনো স্থানত পৰে, তেন্তে সেই জেগা পবিত্ৰ হৈ যাব। যেনেধৰণে যীশুৰ তেজ গোটেই পৃথিৱী সুস্থ কৰিলে, পৰিত্ৰাণ দিলে, ঠিক তেনেধৰণে খ্ৰীষ্টান মানুহৰ তেজ কোনো জেগা বা অঞ্চলত পৰে, সেই ঠাইখন প্ৰভু যীশু খ্ৰীষ্টৰ হৈ যাব। গতিকে খ্ৰীষ্টৰ বিশ্বাসীসকল, আপোনালোকে মৃত্যুক ভয় নকৰি প্ৰেমৰ শুভবাৰ্তা বিলোৱাই দিয়ক। প্ৰভুৱে সকলোকে আশীৰ্বাদ কৰিব। আমেন।